নমস্কাৰ অসমবাসী ৰাইজলৈ মোৰ অসমদ্বীপ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তুমি কিহে ভাত খালা আজি? মই যে পুঠি আৰু ঢেকীয়া জোলে ভাত খালোঁ দেই। তই আকৌ কিহে খালি? মই যে পইতা ভাত খালোঁ দেই আজি। আমাৰ ঘৰলৈ যাব দিছিলে আকৌ। তহঁতৰ আই আছেহে নাই ঘৰত? আছে, আই কি কৈছে জানো? আজি আমি ওলাম না ভিডিঅ'টোত। এই গাইজ আপোনালোকে চাব, আজি আমি ভিডিঅ' এটি বনাম, কমেডি ভিডিঅ'। কিন্তু আজি ভিডিঅ'টোত মই আজি ওলোৱা নাই, মানে মই আজি কেমেৰামেন হৈছিলোঁ আকৌ। আজি সিহঁতৰ যে কেমেৰা নাই আছিলে, আকৌ কেমেৰামেনটো নাই অহা আজি। এটি ওলাব আৰু কাইলৈ আমাৰ কঠীয়া পাৰিমতো আহিবি দেই। আৰু তোক নখাবলৈ মাতিম বাৰু, তই আহিবি যেনেকৈ হ'লেও। আমাৰ আই জানোৱেই নোৱাৰে যে আমাৰ আই। তোকো মাতিছোঁ ঘৰ, তই আহিবি ভাত খাবলৈ। আৰু বাকী আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ফ'ল' কৰি দিব। আৰু মোৰ নাম আচল নামটো হ'ল শ্ৰীমন্ত নেওগ। মোৰ নাম জ্যোতিকা ৰয় আৰু মোৰ নাম অনন্যা নেওগ। আৰু আমি তিনিচুকীয়াৰে হয়। আমি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই। বহুত দেৰি হ'ল চোতাল হাঁহি বাঢ়ি চোতাল মানুহে আলহীয়ে গছকিবহি এতিয়া জলদি হা চোতাল হা। হাইছো এজনী যে কি যে হাঁহো পালোঁ মই, ইমান কাম কৰিলেও নকৰাই বুজাই কেলে যে আহিলোঁ মই। মাৰ ঘৰত ইমান ভোক আছিলে মোৰ। মাক যে জোনাই নাই, ফোন কৰিব লাগে। ফোনটো দে বাৰু। ইমান ভাগৰ ইজনী ইমান চিঞৰি থাকে। হেল্ল'। মা, মই যে গুচি আহিলোঁ নহয়। কালি ৰাতিয়ে গুচি আহিলোঁ। পাপা গালি দিছে নেকি? চাওক মই নাহোঁ বুলি ভাবিছিলোঁ, একদম চুচুৱাই লৈ আহিলে মোক। শাহুজনী বৰ বেয়া, মই ইমানকৈ কাম কৰি থাকিব কয়, কেলৈ যে আহিলোঁ মই। যাব চাগে। কি এখন চোলা নাপাতে জানো, এখন পাতিব লাগিব যে। নাগৰিব নকবি পাপা, আৰু মন বেয়া কৰি থাকিব নকবি। ৰাতিপুৱা কামলৈ গ'লে টিফিন ভাল পাপালৈ হেৰি বনাই দিবি ভাত। হ'ব এতিয়া। ভোক লাগিছে তোৰ বাপেৰে মোক এজনী বেয়া বনা বুলি মই জনা হ'লে নাহিলোহে তোৰ বাপেৰলৈ। যা বাপেৰক কবিগৈ। এখন কাঁহী বাতি এখন কিমান যে কাম কৰিব লাগে। কি যে কওক যে ঘৰলৈ আহিলোঁ, কি যে ভুল কৰিলোঁ মই। এখন শাহুমাজনী তেনেকুৱা এজনী শাহুমা পালোঁ মোৰ লগৰখিনি গোটেইখিনিকে ফোন কৰি ক'ম, বিয়া যে নহ'বি দেই, নিজৰ ঘৰতে নাই ঘপককৈ জমাই নিম মই। কিমান দুখ, মতা কাম নকয়। এজনী ল'ৰা আগেই জনালে নাহিলে কেনেকুৱা যে শাহু পালোঁ মই। মোৰ কপালতে আছিলে এখন শাহু, ধুনীয়া পাব চাগে, ক'ব আকৌ বকিয়ে বৈ। কিবা খং উঠিব, ঘৰলৈ গুচি যাম মই মাৰ ঘৰলৈ। ইমান ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কামেই কাম। সেই গাইজ, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আমি মানে দেখাব খুজিলোঁ, চেষ্টা কৰিলোঁ। সৰুতে বিয়া হ'লে কি হয়, সেইকাৰণে ছোৱালীবিলাকক কৈছোঁ সৰুতে বিয়া নহ'বা। আৰু আমাৰ ভিডিঅ'টো কি বুলি কয় এইটো জানো, মই নাজানোগৈ নহয়। ব্লগ ভিডিঅ'টো এইটো কাটি নাচাব, মই সেনেকৈয়ে ক'ম কোৱা, আপোনালোকে বেয়া নাপাব দেই। ভিডিঅ'টো মানে স্কিপ কৰি আপোনালোকে নাচাওক, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'লৈকে চাব আৰু সেয়াহে কৈছোঁ আৰু দেই। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ফ'ল' কৰি দিব। ভিডিঅ'টো আপোনালোকে ফ'ল' কৰি দিব আপোনালোকে, তেতিয়া আমি অন্য এটা ভিডিঅ' বনালে আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব। আপোনালোকে তেতিয়া
চাব আপুনি পাৰিব সুখে থাকে